মোৰ ওচৰলৈ চিকিৎসাৰ বাবে আহোঁতে মই গোটেইবোৰ কথা উলিয়াইছিলোঁ প্ৰণয়ৰ আৰু এনেবোৰ ঘটনা প্ৰায়ে হৈ থাকে। মা নেকান্দিবাচোন মা মা নেকান্দিবা মা নেকান্দিবা মা নেকান্দিবা মা নেকান্দিবা মা মা কিন্তু এইবোৰৰ লগত ভূত প্ৰেতৰ কি সম্পৰ্ক? সম্পৰ্ক আছে। হেল্ল' অঁ ঠিক আছে 1 মিনিট ৰ'ব দেই। ব'লা। আহা। হেল্ল' হয় কওক। হয়, এটা কথা কওকচোন, আপোনালোকৰ ঘৰত সঁচাকৈ কিবা আছে নেকি? আপুনিও যে আৰু নহয় মানে কথাটো সুধিছোঁ ৰ'বচোন। সুকন্যাই যিদৰে সেই কথাটো কৈছে মোৰ হ'লে অলপ চিন্তাই হৈছে। শুনক, আপুনি চিন্তা নকৰিব, সুকন্যাৰ লগত মই কথা পাতিম। হ'ব হ'ব দিয়ক।